हेलो गाइज मैं यूट्यूब चैनल आपलोक सकलोके स्वागतम जानाइछो। नमस्कार, मोर नाम हल दिलीप बरुवा। गतिके আজি আমি এটা নতুন বেলেগ বস্তুৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম, অৰ্থাৎ আমি কথা পাতিম। এইবাৰ পূজা কেনেকুৱা গ'ল? সবৰে ভাল গৈছে নিশ্চয়, আমাৰো নিশ্চয় ভালকৈ গৈছে, আপোনালোকৰো আশা কৰিছোঁ ভালেই গৈছে চাগে। একচুৱেলি আজি আমি পূজাৰ যি মানে কেনেকুৱা গ'ল, ভাল বেয়া তাৰ ওপৰতে আমি আলোচনা কৰিম। মানে এইবাৰ পূজাত নিশ্চয় আমাৰ যি শিমলুগুৰি স্থিত তাত আপোনাৰ দুটা মণ্ডপ হৈছিলে। দুটা মণ্ডপত আপোনাৰ বহুত ধুনীয়াকৈ পূজা চলিছে, বহুত ধুনীয়া পৰিৱেশত পূজা শেষ হৈছে। তাৰপিছত তাৰ ভিতৰতে আপোনাৰ এনেকুৱা হৈছে যিবিলাক ব্যৱসায় আছিলে, ব্যৱসায়ীসকলে আপোনাৰ যথেষ্ট সংখ্যক লাভ অৰ্জন কৰিব পৰা নাই বুলি অনুমান হয়। কাৰণ তেখেতসকলে যিবিলাক মানে বস্তু আনিছিলে তাৰ আমি দৃষ্টিগোচৰ হোৱা মতে বহুত বস্তু আপোনালোকৰ থাকি গৈছে, দেখিছোঁ আমি সেইবিলাক বস্তু বহুত থাকি গৈছে। তাৰোপৰি কিছুমান এনেকুৱা হৈছে আপোনাৰ এইবাৰ আপোনাৰ যিহেতু যিবিলাক বস্তু আছিলে পূজা সামগ্ৰী সেইবিলাক যথেষ্ট দামত ক্ৰয় কৰিবলগীয়া হৈছে। গতিকে সেইটো কাৰণে লাভ নিশ্চয় কমিছে, তথাপিতো আশা কৰিছোঁ সকলোৰে ভাল বুলি। আচলতে আমি এই সিদ্ধান্তত আমি পূজাৰ কি পালোঁ আৰু কি হেৰুৱালোঁ এই বিষয়ে আমি দুই এষাৰ আলোচনা কৰিম বুলি ভাবিছোঁ। কাৰণ পূজাত আমি যথেষ্টখিনি পাইছোঁ, যথেষ্টখিনি হেৰুৱাইছোঁ। যেনে ধৰক পাইছোঁ মানে কি, আমি যথেষ্ট আনন্দ পাইছোঁ, যথেষ্ট ফূৰ্তি হৈছে, পূজাৰ পৰিৱেশ বহুত ধুনীয়া হৈ গৈছে। আন কেইবছৰ যি লকডাউন আছিলে তাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ পূজাৰ হোৱা নাছিলে, এইবাৰ বহুত ধুনীয়াকৈ পূজা পাৰ হৈছে। কিন্তু হেৰুৱাৰ ভিতৰত আমি হেৰুৱাবলগীয়া হৈছে যিবিলাক খেলনা বস্তু বিক্ৰী কৰিবলৈ আনিছিলে, সেই তেখেতসকলে যথেষ্ট সংখ্যক ব্যৱসায়ী লোকচান নহ'লেও লাভৰ আশাটো দেখিবলৈ পোৱা নাই। কাৰণ যিবিলাক আজিকালি মানে ল'ৰা ছোৱালী, সেইবিলাক ল'ৰা ছোৱালীয়ে কি কৰিছে, আগত আমি দেখিছিলোঁ আগতে আপোনাৰ খেলনা হিচাপে মেগজিন ব্যৱহাৰ কৰিছিল, গুটি মেগজিন। কিন্তু আজিকালি আপোনাৰ সেই খেলনা হিচাপে গুটি মেগজিন ব্যৱহাৰ কৰা দেখা নাই। আপোনাৰ মেগজিন হিচাপে ব্যৱহাৰ কৰিছে তেখেতসকলে মাত্ৰ যিটো বেলুনৰ পৰা এটা কিবা এটা নাম কৈছিলে, থপকা নেকি। গতিকে এই থপকা ব্যৱহাৰ কৰাৰ ফলস্বৰূপে মেগজিনৰ বিক্ৰীটো যথেষ্ট কমি গৈছে। থপকা ব্যৱহাৰ কৰিছে আপোনাৰ ধৰক এটা বেলুন লৈছে, বেলুন লৈ পেলাই এটা বটলৰ সাঁফো কাটিছে, সাঁফো কাটি তাত আপোনাৰ বেলুনটো মানে বান্ধি আপোনাৰ গুটি মাৰিছে, এনেকুৱা আমি দেখিছোঁ। গতিকে সেইখিনি আগবঢ়াৰ ফলস্বৰূপে আপোনাৰ মেগজিনৰ চাহিদাটো কমি গৈছে। গতিকে আগতে পূৰা মেগজিন থাকে, আজিকালি কিন্তু মেগজিন নাই। গতিকে সেই মেগজিন চাহিদা সেইফালৰ পৰা কমি গৈছে আমি দেখিছোঁ। তাৰপিছতে মেগজিনৰ যিবিলাক গুটি ব্যৱহাৰ কৰে, গুটি আমি বহুতক দেখিছোঁ আপোনাৰ গুটি যিবিলাক এক পেকেট গুটিৰ দাম, আমাৰ যিবিলাক ব্যৱসায়ী আছে সেই তেখেতসকলে এক পেকেট গুটিৰ দাম আপোনাৰ 10 টকাত বিক্ৰী কৰিছে। কিন্তু 10 টকাত বিক্ৰী কৰাৰ ফলস্বৰূপে সেই 10 টকাত যিটা সীমিত সংখ্যক গুটি পায়, গতিকে সেই সীমিত সংখ্যক গুটিৰে তেওঁলোকে লাভৱান নহয়। গতিকে তেওঁলোকে কৰিছে কি, আপোনাৰ যিটো মটৰ মাহ 10 টকাত যিমান পায় সিমান ক্ৰয় কৰিছে, আৰু সিমান যিটো গুটি পেকেট তাতকৈ বেছি পাইছে। গতিকে সেইফালৰ পৰা ব্যৱসায়ীসকল কিছু সংখ্যক লোকচানৰ দিশে দেখা গৈছে, মানে লোকচান যে হৈছে সেইটো আমি দেখিছোঁ। গতিকে তাৰপিছত আপোনাৰ পূজাৰ বতৰ বাদ বাকী চবৰে ভালেই গৈছে। আপোনাৰ যিবিলাক স্থানীয় দোকানী তেখেতসকলো যথেষ্ট ভালেই হৈছে বুলি ভাবিছোঁ। কাৰণ আগৰ কেইবছৰৰ দৰে পূজাত ইমান অশান্তিময় পৰিৱেশ পোৱা নাই। এইবাৰ পূজা যথেষ্ট শান্তিময় পৰিৱেশেই পাৰ হৈছে আমাৰ শিমলুগুৰি স্থিত এলেকাটোত। গতিকে আশা কৰোঁ আপোনালোকৰ ফালেও পূজা কেনেকুৱা হৈছে কমেণ্টৰ যোগেদি আপোনালোকে আমাক জনাব। গতিকে কমেণ্টৰ যোগেদি জনালে আমি নিশ্চয় গম পাম আপোনালোকৰ পূজা কেনেধৰণে পাৰ হ'ল। আমাৰো যথেষ্ট সংখ্যক ভালদৰেই পাৰ হৈছে পূজা। গতিকে আমাৰ চেনেলটো চাই আপোনালোকে কেনেকুৱা লাগিছে জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আমাৰ লগত শ্বেয়াৰ কৰিব, আৰু বেলেগৰ লগতো শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক নতুন ভিডিঅ'লৈ যোৱাত সহায় কৰিব বুলি ভাবিলোঁ। ধন্যবাদ।